ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্ট আৰু জমনিৰ কাৰণে বনোৱা হৈছে কোনেও যাতে বেয়া কমেণ্ট নকৰে ধন্যবাদ নমস্কাৰ আকৌ এবাৰ আপোনালোকৰ মাজত আমাৰ ফকতীয়া নিউজ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ মাজত উপস্থিত আছে হিমাক্ষী সিনহা বাইদেউ আৰু আমাৰ লগত উপস্থিত আছে হিমানী বাইদেউ Hi guys, this is Himakshi kalita. Namaskar সকলোকে মই হিমাক্ষী কলিতা like, subscribe and comment. And yeah, don't forget to click the bell icon. হ'ব দিয়ক এই মোৰ ইনেও চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰিবই এওঁলোকে আপোনাৰ এই বক্তব্যটোৰ কাৰণে সকলোৱে টিকা ফটাই হাত চাপৰি এটা মাৰিব চ' হ'ব ইণ্টাৰাকশ্যন হৈ গ'ল চ' এতিয়া আমি আপোনালোক দুইজনৰ পৰা এটা ডায়লগ শুনিম চ' আমি গম পাইছোঁ যে আপোনালোক এজন আপোনাৰ কথাটো আমি জানোৱেই বহুত এজন ডাঙৰ এক্টৰ তথাপিতো আমাৰ ইনষ্টাগ্ৰামৰ ঢেকীয়া মডেলো আমাৰ ওচৰত উপস্থিত আছে চ' আপোনাৰ এটা ডায়লগ আমি আপোনাৰ মুখেৰে শুনিবলৈ ট্ৰাই কৰিম চ' এইটো যে আছিলে যে থপ্পড় से डर नहीं लगता साहेब प्यार से लगता है এই ডায়লগটো এবাৰ আপোনাৰ মুখত মই শুনিবলৈ বিচাৰিম ৰাইজেও বিচাৰিব थप्पड़ से डर नहीं लगता साहब प्यार से लगता है ধন্যবাদ চ' এতিয়া আমি এইটো ডায়লগে আমি শুনিব বিচাৰিম আমাৰ হিমানী বাইদেউৰ পৰা হিমানী বাইদেউ এবাৰ थप्पड़ से डर नहीं लगता है साहेब प्यार से लगता है লাহে ভয় খাম হাৰ্ট এটেক থকা মানুহ মৰি থাকিম লাহে কওক মৰি থাকিম হিমানী বাইদেউ আমি শুনিবলৈ পাইছোঁ আপোনাৰ বলিউডৰ পৰাও বোলে বহু অফাৰ আহিছে আৰু আমাৰ এতিয়া নতুনকৈ এজন মানে দিল্লীৰ পৰা আহিছে মোৰ ওচৰলৈ প্ৰডিউচাৰ এজন আহিছে মানে চ' তেওঁ আপোনাক বলিউডলৈ নিম বুলি ভাবিছে চ' তেওঁৰ পৰা কৈ দিয়ক আপুনি কি ক'ব বিচাৰিছে মই চিনেমা এখন বনাইছোঁ যাবি নেকি ৰিচেণ্টলি মই বলিউডৰ কাৰণে অফাৰ পাই উঠিছোঁ কিন্তু মই নগ'লো কেলে নকৰিলি তই সেইটো সময়ত মই বৈদেহীখন কৰি আছিলোঁ বৈদেহী জাষ্ট বৈদেহীৰ শ্বুটিং চলি আছে সেইটো সময়ত তেতিয়াই মানে বম্বেৰ পৰা ডাইৰেক্টৰ প্ৰডিউচাৰ চব আহি গৈছে মোক লগ ধৰিবলৈ এণ্ড নিউজ লাইফৰ অফিচত আহি গৈছিলে মোক লগ ধৰিবলৈ হয় মোকো NGCত মাচি আছিলে কিন্তু আমাৰ ঘৰতে সৰিয়হ তেলৰ বিজনেছটো আছে কাৰণে মই NGCত নগ'লোঁ মানে এয়া আৰু চ' আজি অনুষ্ঠানটো আজি আমি ইমানতে সামৰিব লাগিব আৰু এটা গান আছে মই সেইটো একদম এতিয়া মানে ক'ব খোজোঁ অভি শইকীয়াই গাইছে অভি শইকীয়া বুলি এজন গায়কে জলপ্ৰপাত এই গানটো চাগে বহুতে শুনা নাই এটা কথা মই ক'বলৈ গ'লে সেই গানটো সেইটো সময়ত বহুতে শুনিছিলে আৰু ক'বলৈ গ'লে মোৰ লগৰটো বহুকোবাই সকলোৱে শুনিছে সেই গানটো জলপ্ৰপাতটো চ' আপুনি ইমানটা ফকতীয়া আৰু ফটা লেবেল মাৰি লাভ নাই চ' বহুতে শুনিছে অকল আপুনি এডুকেটেড বুলি নহয় আপুনি ছ'চিয়েল মিডিয়াত বহুত এক্টিভ থাকে মিডিয়াত মই এক্টিভ থাকোঁ ইনষ্টাগ্ৰামৰ আপোনাৰ অসমৰ মডেল বুলিয়ে ভাবে ন 1,70,000 ফলোৱাৰ্ছ ইনষ্টাগ্ৰাম কৰি ভাল পাই চাগে আপুনি সেইটো মই একচুৱেলি কৰিব ভাল লাগে হয় ইনষ্টাগ্ৰাম কৰি কিন্তু ভাল লাগে চ' এনেকৈ আপুনি ইমান লাখ ফলোৱাৰলৈ আপুনি এজনী ঢেকীয়া মডেল বনিব পাৰে আপুনি বহুতো ৰিয়েলিটি শ্ব' আৰু বহুতো চিনেমাত আপুনি অংশগ্ৰহণো কৰিব পাৰে এনেকৈ ইনষ্টাগ্ৰামৰ ফলোৱাৰ বঢ়াই তাকেতো প্ৰতিভাৰ একো কাম নাই আৰু ইনষ্টাগ্ৰামত ইমান মানে হেৰি কৰি আপুনি কি কৰে মানে ইনষ্টাগ্ৰামত ইমান এক্টিভ থাকি আপুনি কি কৰে কেৰেক্টাৰ কোন আপোনাৰ মাৰ্ভেলৰ মোৰ ফেভৰেট কেৰেক্টাৰ একুৱামেন